भारत माता की जय। वंदे मातरम। वंदे मातरम। माता की जय। भारत माता की जय। भारत माता की जय। माता की जय। भारत माता की जय। भारत माता की जय। वंदे मातरम। वंदे मातरम। वंदे मातरम। সাংবাদিক বন্ধুসকল, আজি ৮০তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পশ্চিম জোনাই মণ্ডল ভাৰতীয় জনতা পাৰ্টি সন্মিলিত গণশক্তি EBPO আমি আৰু AGP আমি মিত্ৰজোঁট দলে আজি তিৰংগা যাত্ৰা আজি কাৰ্যসূচী লোৱা হয়। এই তিৰংগা যাত্ৰা আমি প্ৰতিটো ঘৰে ঘৰে ৰাষ্ট্ৰীয় তিৰংগা উত্তোলন কৰিবৰ কাৰণে সজাগতা অভিযান আমি আৰম্ভ কৰা হৈছে আৰু আজিৰ তাৰিখৰ পৰা 13 তাৰিখৰ পৰা 15 তাৰিখলৈকে এটা গোটেই পশ্চিম জোনাই মণ্ডলত আমি উৎসৱমুখৰ এটা পৰিৱেশৰ এটা সৃষ্টি কৰিব বিচাৰিছোঁ। এই কাৰ্যসূচীৰ কাৰণে আমাৰ ৰাষ্ট্ৰীয় আৰু মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশনা দিছে। ৰাজ্যিক সমিতিৰ নিৰ্দেশনা আৰু জিলা সমিতিৰ নিৰ্দেশনা মৰ্মে আমি প্ৰতিটো ঘৰে ঘৰে আজিৰ তাৰিখৰ পৰা হৰ ঘৰ তিৰংগা লগাবলৈ আমি কাৰ্যসূচী হাতত লৈছোঁ। প্ৰায় 500জনৰ আমাৰ কাৰ্যকৰ্তা ইয়াত অংশগ্ৰহণ কৰিছে। ৰাইজক আমি এটাই আহ্বান জনাওঁ, আমি ঘৰে ঘৰে পতাকা বিতৰণ কৰিম। প্ৰতিটো ঘৰে ঘৰে আজিৰ পৰা ধৰি 15 তাৰিখলৈকে 15 তাৰিখ গধূলি টাইমলৈকে গধূলি 4টা বজালৈকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবৰ কাৰণে আমি ইয়াৰ পৰাই ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ। থেংক ইউ।